নমস্কাৰ আপোনালোকক এজি ব্লকলৈ স্বাগতম জনাইছোঁ। আমি সঘনাই কৰি অহা শাক পাচলিসমূহত জিকা, ভাত কেৰেলা, তিয়ঁহ, জাতিলাও, ৰঙালাও, স্কচ এই পাচলিসমূহত আমাৰ এটা বৰলীয়া পোকে বহুতো অনিষ্ট সাধন কৰে। এই পোকসমূহৰ পৰা যথেষ্ট অনিষ্ট সাধন কৰাৰ লগতে আমাৰ প্ৰডাকশ্যনো কমি আহে। ইয়াৰ ফলত আমাৰ ফলটোক সেই বৰলীয়াবিধে বিন্ধি দিয়াৰ কাৰণে আমাৰ সেই ফলটো পচিবলৈ আৰম্ভ কৰে। যেতিয়া সেই ফলটো পচাৰ লগতে তাত সিহঁতৰ লাভাই দি কণী পাৰি তাত পোকৰ জন্ম কৰি প্ৰডাকশ্যনবিলিটিটো অতি বঢ়াই দিয়ে। আপোনালোকে ইয়াৰ পৰা হাত সাৰিবলৈ য়েলো ষ্টিকি টেপ নাইবা আপোনালোকে ফেৰমন টেপ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত মিনিমাম আপোনালোকে অলপমান হ'লেও সকাহ পাব পাৰি। আপোনালোকে দেখিছে ইয়াত ষ্টিকি য়েল্লো টেপত কেনেধৰণে পোকসমূহ লাগি গৈছে। এইটো ব্যৱহাৰ কৰি আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। যদি মোৰ এই চেনেলটোৰ যোগেদি আপোনালোকে অলপমান হ'লেও যদি উপকৃত হয়, আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।